নিউজ চেনেলকেইটাই লাভ কৰা তথ্য অনুসৰি সি হেনো যোৱা কেইবামাহ ধৰি মানসিক অৱসাদত ভুগি আছিল। লগতে মনোৰোগ বিশেষজ্ঞৰ ওচৰত নিজৰ চিকিৎসাও চলাই আছিল। নিউজ চেনেলকেইটাৰ মতে হয়তো মানসিক অৱসাদ বৃদ্ধি হৈ যোৱাৰ ফলত সি নিজকে নিয়ন্ত্ৰণত ৰাখিব নোৱাৰি এই চৰম পন্থা অৱলম্বন কৰিলে। এপ্ৰিল অলপ আগতে ঘড়ীটোৱে 2 বজাৰ সংকেত দি উঠিছে। হঠাৎ আধিৰাৰ ফোনটো বাজি উঠিল। ফোনটো ৰিচিভ কৰি আনফালৰ পৰা অহা কথাষাৰ শুনি তাই সজোৰে কি বুলি চিঞৰি উঠিল। ফোনটো থৈয়ে তাই টিভিটো অন কৰিলে। নিউজ এংকৰগৰাকীয়ে তেতিয়া কৈ আছিল, অসমৰ সুদৰ্শন অভিনেতা ইহানে মাজৰাতি নিজ বাসগৃহত ফাঁচি লগাই আত্মহত্যা কৰিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ 37 বছৰ। নিউজটো শুনি তাই টিভিটোৰ স্ক্ৰীণত ফ্লেছ হৈ থকা ইহানৰ ফটোকেইখন সুস্থিৰ মতে চাই থাকিব নোৱাৰিলে। লগে লগে তাই টিভিটো বন্ধ কৰি ফোনত হাত দিলে। মোবাইল ডাটাটো অন কৰাৰ লগে লগে এসোপামান মেছেজেৰে তাইৰ ফোনটো ভৰি পৰিল। মেছেজবোৰতো সেই একেটাই খবৰ। তাৰমানে সঁচাকৈ। আকৌ এবাৰ মেছেজবোৰ পঢ়ি চাই আধিৰাই কান্দিবলৈ ধৰিলে। হঠাৎ দুপৰীয়া বেলা এনে এটা খবৰৰ বাবে তাই প্ৰস্তুত নাছিল। তাই বুলিয়ে নহয়, সাধাৰণতে কোনেও কাৰো মৃত্যুৰ খবৰ এনেদৰে পাবলৈ প্ৰস্তুত নাথাকে। যেতিয়া বাৰে বাৰে সকলোতে তাই ইহানৰ আত্মহত্যাৰ খবৰটোৱে পাবলৈ ধৰিলে, তেতিয়া তাই মানি ল'বলৈ বাধ্য হ'ল যে খবৰটো সঁচা। এইটো সচৰাচৰ উৰি অহা উৰা বাতৰি নহয় যদিও তাই মনে প্ৰাণে বিচাৰিছিল এইটো যেন আন বহুতো বাতৰিৰ দৰে উৰা বাতৰিয়ে হওক। কিন্তু কিয় সি হঠাতে ইমান ডাঙৰ কাম এটা কৰি পেলালে? কি আছিল তাৰ মনত? আধিৰা ইহানক যিমান দূৰ জানে সি ইমানো দুৰ্বল নাছিল যে নিজ হাতে নিজৰ জীৱনটোৱে শেষ কৰি পেলাব। আধিৰাই নিজকে সুস্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰি আকৌ টিভিটো অন কৰিলে। কিজানিবা তাৰ আত্মহত্যাৰ আঁৰৰ কিবা কাৰণ গম পায়। প্ৰতিটো চেনেলতে এতিয়া কেৱল ইহানৰ ঘৰৰ পৰা তাৰ শৱদেহটো পোষ্টমৰ্টেমৰ বাবে হাস্পতাললৈ লৈ যোৱাৰ দৃশ্য। বগা কাপোৰেৰে মেৰিয়াই থোৱা ইহানৰ মৃত শৰীৰটো যদিও তাই টিভিৰ পৰ্দাতহে দেখি আছে, তথাপি তাই তাৰ নিথৰ শৰীৰটো তেনেদৰে চাই থাকিব নোৱাৰিলে। তাই নিজৰ চকুকেইটাৰ লগতে মুখখন হাতেৰে ঢাকি ৰাখি কেৱল এংকৰগৰাকীয়ে কৈ যোৱা কথাখিনি শুনি থাকি। কিয় সি আত্মহত্যাৰ দৰে এটা চৰম পন্থাক আঁকোৱালি ল'ব লগা হ'ল? কি এনে সমস্যা আহি পৰিছিল তাৰ জীৱনত, যাৰ কাৰণে প্ৰতিভাসম্পন্ন অভিনেতাজনে নিজ হাতে নিজৰ জীৱন কাঢ়ি ল'লে? নিউজ চেনেলকেইটাই লাভ কৰা তথ্য অনুসৰি সি হেনো যোৱা কেইবামাহ ধৰি মানসিক অৱসাদত ভুগি আছিল। লগতে মনোৰোগ বিশেষজ্ঞৰ ওচৰত নিজৰ চিকিৎসাও চলাই আছিল। নিউজ চেনেলকেইটাৰ মতে হয়তো মানসিক অৱসাদ বৃদ্ধি হৈ যোৱাৰ ফলত সি নিজকে নিয়ন্ত্ৰণত ৰাখিব নোৱাৰি এই চৰম পন্থা অৱলম্বন কৰিলে। এইবাৰো তাই টিভিটো অফ কৰি দিবলৈ বাধ্য হ'ল। কোনো প্ৰমাণ নথকা সেই কথাবোৰ আধিৰাই ধৈৰ্য ধৰি সহ্য কৰি শুনি থাকিব নোৱাৰিলে। আধিৰাৰ মন গৈছিল ইহানৰ ওচৰলৈ দৌৰ মাৰি যাবলৈ, এবাৰ তাক ওচৰৰ পৰা হেঁপাহ পলুৱাই চাবলৈ। কিন্তু এতিয়া যিহেতু তাৰ মৃত শৰীৰৰ পৰৱৰ্তী পৰীক্ষা নিৰীক্ষাসমূহ কৰিবলৈ তাৰ শৱদেহটো হাস্পতাললৈ লৈ যোৱা হৈছে, সেয়েহে তাই নিজৰ মনটোক বাধা দি তাতেই বহি ৰ'ল। বাৰে বাৰে সেই ধুনীয়া নিভাঁজ হাঁহিটোৰে সৈতে ইহানৰ সহজ সৰল মুখখন তাইৰ চকুৰ আগলৈ ভাহি আহিল। পলকতে তাই উভতি গ'ল প্ৰায় 12 বছৰ আগলৈ। 11 জুন 2009 চন। মুম্বাইৰ মূল চহৰৰ পৰা ভালেখিনি দূৰত সেইদিনাখনৰ পৰাই আৰম্ভ হৈছিল বেহকি কদম কো থামো নামৰ মেগা ধাৰাবাহিকখনৰ শ্বুটিং। অভিনয়ৰ জগতখনত আধিৰাৰ প্ৰথম খোজ, প্ৰথম আৰম্ভণি। ৰাতিপুৱা 9 বজাৰ পৰা শ্বুটিং আৰম্ভ হোৱাৰ কথা। সেয়েহে ৰাতিপুৱা প্ৰায় 7 বজাতে আধিৰা শ্বুটিংস্থলীত উপস্থিত হৈছিল। সেই একে সময়তে আনফালৰ পৰা এজন ল'ৰা আহি লোকেশ্যনৰ প্ৰৱেশ দুৱাৰখনৰ মুখত ৰৈছিল। মুখামুখি হোৱা দুয়োৱে ইজনে সিজনক সৌজন্যতামূলক হাঁহি এটাৰে সম্ভাষণ জনালে। শ্বুটিঙৰ প্ৰথম দিন আছিল বাবে আটাই নিজৰ নিজৰ স্থানত গৈ মেকআপ কষ্টিউম পিন্ধি তৈয়াৰ হৈ যথাসময়ত শ্বট দিবৰ কাৰণে স্পটত আহি হাজিৰ হ'ল। সেই যে ল'ৰাজন, তাৰ নাম ইহান কাশ্যপ। ধাৰাবাহিকখনত আধিৰাৰ বিপৰীতে পুৰুষৰ মূল চৰিত্ৰটো ৰূপায়ণ কৰিব ইহানে।
প্ৰথম কেইদিনমান সিহঁতে ইজনে আনজনক বৰ বিশেষ মাতবোল কৰিবলগীয়া হোৱা নাছিল, কাৰণ দুয়োৰে একেলগে খুব কম সংখ্যক দৃশ্যাংশ আছিল। লাহে লাহে যেতিয়া দুয়োৰে দৃশ্যাংশৰ সংখ্যা বাঢ়িবলৈ ধৰিলে, তেতিয়া দুয়োৰে মাজত প্ৰায়ে কথাৰ কটাকটি হৈছিল। মুঠতে আধিৰাই তাৰ লগত দৃশ্যাংশ থকা বুলি শুনিলেই বিৰক্তিত মুখ কোচায়। কিন্তু তেনেকৈনো কিমান দিন চলিব? তাতে আৰু দীঘলীয়া ধাৰাবাহিক। কিমান বছৰলৈ চলে তাৰো কোনো ঠিকনা নাই। সেয়েহে তাই নিজকে অলপ সংযত কৰি ইহানৰ লগত ভালকৈয়ে কথা বতৰা পাতিবলৈ আৰম্ভ কৰিলে। আৰু অৱশেষত দুয়ো বুজি উঠিল যে যোৱা এটা মাহে সিহঁতে এনেই ইজনে আনজনৰ ওপৰত ভুল ধাৰণা লৈ আছিল। যদিও এয়া 11 বছৰ আগৰ কথা, তথাপিও কথাবোৰ মনলৈ আহিলে সিদিনাৰ কথা যেন লাগে। কেতিয়ানো সিহঁতে অভিনয় কৰি কৰিয়ে এটা পৰিয়ালৰ সদস্যৰ দৰে হৈ পৰিল, নিজেই গম নাপালে। আৰু আজি সেই পৰিয়ালৰে এজন সদস্যক হেৰুৱাই আধিৰা বাৰুকৈ ভাগি পৰিছে। ইহান যে এই পৃথিৱীত নাই সেই সত্য মানি ল'বলৈ আধিৰাৰ বৰ কষ্ট হৈছে। এনেহেন লাগে যেন তাই এটা সপোনহে দেখি আছে আৰু সকলোবোৰ কথা কাণ্ড সপোনতে ঘটি আছে। হঠাৎ তাইৰ টোপনি ভাঙিব আৰু সপোনটো সপোন হৈয়ে ৰ'ব। সেই যে ফোনটো আহিছিল, যিটো গ্ৰহণ কৰাৰ পিছতে তাই সেই বাতৰিটো পাইছিল, তাৰ পিছৰে পৰা অহৰহ তাইলৈ ফোন আহি আছে। বেছিভাগ ফোন আহিছে নিউজ চেনেলবোৰৰ পৰা। হয়তো তেওঁলোকে তাইৰ মনৰ অৱস্থা জানি সেই খবৰ তেওঁলোকৰ চেনেলৰ মাধ্যমেৰে প্ৰচাৰ কৰিব বিচাৰিছে। ইহানৰ আত্মহত্যাই তাইৰ মনত কি ক্ৰিয়া কৰিছে সেই কথা জনাৰ উদ্দেশ্যেৰে যে ফোনবোৰ তাইলৈ আহি আছে, সেই কথা তাই নজনা নহয়। পিছে এতিয়ালৈ তাই এটা ফোন কলৰো উত্তৰ দিয়া নাই, কাৰণ এতিয়া তাই মানসিকভাৱে ইমানখিনি সবল হৈ থকা নাই যে কাৰোবাৰ লগত কথা পাতি কোনোবাই সোধা প্ৰশ্নবোৰৰ উত্তৰ এফালৰ পৰা দি যাব পাৰিব। লাহেকৈ তাই ফোনটো চাইলেণ্ট মোডত থৈ দিলে। এতিয়া তাই অপেক্ষাৰত, কেতিয়া ডক্টৰে পোষ্টমৰ্টেমৰ ৰিপৰ্ট দিব আৰু নিউজ চেনেল কেইটাৰ পৰাই তাই ইহানৰ পোষ্টমৰ্টেমৰ ৰিপৰ্টৰ খবৰ পাব। ৰিপৰ্টটো জানিবলৈ তাই টিভিটো অন কৰি নিউজ চেনেল এটা লগাই থৈ কেৱল মাথো অপেক্ষা কৰিলে। ৰাতি প্ৰায় 11টামান বজাত বাতৰি ওলাল যে ডিঙিত ফাঁচ লগোৱাৰ কাৰণে শ্বাসৰুদ্ধ হৈ তাৰ মৃত্যু হৈছে। এইবাৰ তাই টিভিটো বন্ধ কৰি কান্দোনত ভাগি পৰিল। তাই নিজৰ আৱেগখিনিক স্থিৰ কৰি ৰাখি দুখখিনি অন্তৰত চেপি ধৰি ৰাখিব নোৱাৰিলে। সৰুৰে পৰা পঢ়া শুনাত ভাল ইহান। পঢ়া শুনাৰ সমান্তৰালকৈ সি খেল ধেমালি কৰিও ভাল পাইছিল। যদিও কাণ সমনীয়া লগ বন্ধু বেছি নথকাত ঘৰতে কিতাপ পত্ৰ পঢ়া শুনা আদিৰ মাজতেই নিজকে ব্যস্ত কৰি ৰাখিছিল। পিছে দেউতাকৰ অফিচ বন্ধ থকা দিনবোৰত সি অনবৰতে দেউতাকৰ চাহটোৰ দৰে পিছে পিছে ঘূৰি নুফুৰা নহয়। স্কুলৰ পাঠ্যপুথিৰ উপৰিও সি বাহিৰা কিতাপ পত্ৰও পঢ়িছিল। এক অৰ্থত ক'বলৈ গ'লে কিতাপৰ পোক আছিল ইহান।